ইয়াৰ পৰা ডিফুৰ পৰা দলদলি লৈ যায় এইটো মেইন ৰোড এইটো কিমান কিলোমিটাৰ দীঘল হয় এইটো এইটো 5 কোটি নে কালাং 5 কোটি টকা চেংচন কৰিছিলে এইটো এই ৰাস্তাটো কনষ্ট্ৰাকচন অফ paver block at road from Horilal Bosti to Hemari Bay via Rongsumpiri under Rongsumpiri pulang SOPD for the year 2019-20 19 ningkan popra laga sanction itu 5 বছৰ আগতে এইটো sanction কৰিছিল 5 কোটি টকা এইটো কিলোমিটাৰ টু 4 কিমান কিলোমিটাৰ 4 কিলোমিটাৰ 500 মিটাৰ 4,000 হৰিলাল বস্তিটো আমাৰ কাৰ্বি বা ট্ৰাইবেল মানুহ নহয় সেইকাৰণে তাতে বনাই দিলে কিন্তু আমাৰ ইয়াত কাৰ্বি সকলৰ ট্ৰাইবেল সকলৰ ৰাস্তা তেওঁলোকে নবনালে এইটো আৰু এইটো আমি কৈ থাকিলে এইটো আমাক কমিউনেল বুলি কয় কেছো লগাইছে আমাৰ এগেইনষ্টত কমিউনেল বুলি কয় কিন্তু এইটো ট্ৰাইবেল এৰিয়া হয় কথাটো তেনেকুৱা ট্ৰাইবেল এৰিয়া হয় এইটো ট্ৰাইবেল ৱেলফেয়াৰ টকাৰেহে এইটো ৰাস্তা বনাবলৈ লৈছে কিন্তু হৰিলাল বস্তি য'ত ট্ৰাইবেল মানুহ নাই তাতে বনাই দিলে কিন্তু এই ট্ৰাইবেল সকলে থকা এৰিয়াটো নবনালে এতিয়া আজিতো বৰষুণ নাই বৰষুণ নথকা সত্ত্বেও এই অৱস্থাটো তেনেকুৱা বৰষুণ হ'লে এইটো মানুহ কোনো খোজকাঢ়ি আহিব নোৱাৰে বেমাৰ হৈ পেলাই ৰাস্তাতে মৰি যায় মানুহবিলাক হস্পিটেল লৈ যাবলৈ লওঁতে ইয়াৰ ৰাস্তাতে মৰি যায় এনেকুৱা হয় এইটো দলিয়া নিচিনা দৌল নিচিনা কেৰি কৰে দৌলেৰে কেৰি কৰা হয় কাৰণ ইয়াত গাড়ী আহিব নোৱাৰে বৰষুণ পৰিলে ইয়াত এম্বুলেন্সো নাই আহিব নোৱাৰে এম্বুলেন্স থাকিলেও মাত্ৰ হৰিলাল বস্তিলৈকে আহিব পাৰিব ট্ৰাইবেল এৰিয়াটো আহিব নোৱাৰে এইটো অৱস্থা আৰু সেইটোকে ডেভেলপমেণ্ট বুলি কয় আৰু আমি সেইটো কৈ থাকিলে আমাক কমিউনেল বুলি কয়